চিকেন হায়দৰাবাদী আৰু পাকিস্তানী চিকেন অলমষ্ট একেই, কিন্তু মই ধনিয়াখিনি অলপমান বেছিকৈ দিয়াৰ কাৰণে যিটো পাকিস্তানী চিকেন বনাব লৈছিলোঁ সেয়া বেছি গ্ৰেডিছ হয় আৰু ৰেচিপিজবিলাক দিওঁতে প্ৰায় দেৰিয়ে হৈ যায়। আৰু সেইটো কাৰণে আজি বহুত দিনৰ মূৰত লৈ আনিছোঁ এটা চিম্পল ৰেচিপি আপোনালোকৰ কাৰণে। আশা কৰোঁ সকলোৱে এনজয় কৰিব। নমস্কাৰ আৰু টাংলাই খুপ্তাং, আপোনালোকক সকলোকে মোৰ দ্য মিক্স মিল চেনেলটোলৈ স্বাগতম জনালোঁ। আশা কৰোঁ সকলোৱে ভালে আছে। বহুত দিনৰ মূৰত ভিডিঅ' এটা লৈ আহিছোঁ। ৰাতিপুৱাই বজাৰ গ'লোঁ, আমি আহি এতিয়া বস্তুবিলাক যোগাৰ কৰি লৈছোঁ। আৰু কোনোবা যদি নতুন মোৰ চেনেলত আছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। গতিকে আশা কৰিছোঁ আপোনালোকে সকলোৱে মোক ছাপোৰ্ট কৰিব। টিল দেন আজিৰ ভিডিঅ'টো তেতিয়াহ'লে আৰম্ভ কৰোঁ বনাওক। আৰু কালি আমাৰ ইয়াত বহুতখিনিয়ে বৰষুণ দি আছিলে, বতৰটো খুবেই ডাৱৰীয়া আছিলে, গতিকে আজি পূৰা ৰ'দ দি আছে। সেইটো কাৰণে ৰ'দ দিয়াৰ কাৰণে একদম ঘৰ চৰবোৰ মুকলি লাগিছে। আৰু এতিয়া বলক পাকঘৰলৈ যাওঁ আৰু ডাইৰেক্ট আপোনালোকক তাত লগ পাই আছোঁ। চিকেনখিনি বনাবলৈ আমাক লাগিব এতিয়া 3টা পিঁয়াজ, তাৰ লগতে আদা অলপমান, আৰু এই গোটেইখিনি ধুনীয়াকৈ ৰাফলি কাটি মেলি কিনে মিক্সাৰ গ্ৰাইণ্ডাৰৰ বাতিটোত দিছোঁ। লগতে অলপমান নহৰু দিছোঁ আৰু তাৰ লগতে অলপমান ধনিয়া। যিহেতু ধনিয়া হৈছে পাকিস্তানী চিকেনৰ মেইন ইনগ্ৰিডিয়েণ্টছ, সেইটো কাৰণে ধনিয়াটো দিবলৈ নাপাহৰিব। আৰু লগতে দি দিছোঁ জলকীয়া 6টামান। যিহেতু দৈ দিম, দৈ আৰু মিঠা দৈটো দিলে এনেও চব্জিখিনি মিঠা হৈ যাব, সেইটো কাৰণে অলপমান জলকীয়া দি দিলে তাৰ টেষ্টটো বেলেঞ্চ হৈ যাব। আৰু এয়া দেখিছে, এয়া পেষ্ট গোটেইখিনি মই বনাই ল'লোঁ। এতিয়া ল'ম এটা বাতি, আৰু বাতিত 4 বা 5 চামুচ আপোনালোকৰ মাংসৰ জোখৰ সৈতে দৈখিনি দিব। আৰু দৈখিনি দিয়াৰ আগতে ভালকৈ এনেদৰে ফেটি ল'ব, যাতে তাৰ কনচিষ্টেঞ্চিটো পূৰা ক্ৰিমি হৈ যায়। তেতিয়া যিটো আপোনালোকে গ্ৰেভি বনিব, সেই গ্ৰেভিটো খুব ধুনীয়া হয় খাবলৈ। আৰু এতিয়া লগতে দি দিছোঁ যিটো মই গ্ৰীণ চাটনি পিচিছিলোঁ, ধনিয়া, আদা, ৰচুন আৰু পিঁয়াজ দি কিনে এতিয়া গোটেইখিনি মই দৈৰ লগত মিক্স কৰি দিছোঁ। আৰু লগতে দিছোঁ অলপমান হালধি, জিৰা, ধনিয়া, মিট মছলা আৰু লগতে ৰেড চিলি পাউডাৰ। ৰেড চিলি পাউডাৰটো অপশ্যনেল হয়, যদি ভাল লাগে দিব, যদি বেয়া লাগে তেতিয়াহ'লে নিদিলেও হ'ব। আৰু একেবাৰে শেষত দিছোঁ এয়া অলপমান নেমু। আৰু এই টেষ্টটো অলপমান বেছি ভাল হ'বলৈ মই লগতে দি দিছোঁ একেবাৰে শেষত কাচুৰি মেথি। কাচুৰি মেথি যিহেতু আমাৰ যিখিনি বনাওঁ সেইখিনি গোটেই বস্তুখিনি এটা ধুনীয়া গোন্ধ আনি দিয়ে, আৰু সেইটো কাৰণে কাচুৰি মেথি মই ইউজ কৰিছোঁ। এতিয়া এইখিনি মই 1 ঘণ্টাৰ কাৰণে মেৰিনেট কৰি থ'ম। আৰু মেৰিনেশ্যনৰ কাৰণে মই ইয়াত লৈছোঁ মাংস যিমান পাৰে এনেকৈ চিকেন পিচেছবিলাক ডাঙৰকৈ কাটি আনিব, তেতিয়া খাবলৈ ভাল লাগে। আৰু যোনে সৰুকৈ ভাল পায় আপোনালোকে সৰুকৈ কাটিব। এতিয়া 1 ঘণ্টাৰ কাৰণে মেৰিনেশ্যন কৰি কিনে ছাইডত থৈ দিওঁ। এতিয়া আহক বনাই লওঁ গাজৰ হালৱা। আৰু গাজৰ হালৱা বনাবলৈ লাগিব আমাক 4টা গাজৰ। ইয়াতে 2টা প্ৰচেছ আছে। এটা প্ৰচেছত য'ত আপোনালোকে নিজে গাজৰ হালৱাখিনি গ্ৰাইণ্ড কৰি বা গ্ৰেট কৰি কিনে আপোনালোকে বনাব, আৰু এটা প্ৰচেছ আছে যিটো এতিয়া মই বনাম। গতিকে এইটো প্ৰচেছ মই দেখাবলৈ আপোনালোকক লৈছোঁ। আৰু এয়া প্ৰচেছটো হৈছে যে গাজৰখিনি সৰু সৰুকৈ মিডিয়াম চাইজ বা স্মল চাইজত কাটি ল'ব, আৰু কাটি মেলি কেৰাহী এখন গৰম কৰি তাত ঘিউ দিব, লগতে ইলাচি দিব, লগতে ডালচেনি দিব। আৰু অলপমান ফ্ৰাই কৰা হোৱাৰ পিছত যিখিনি আমি গাজৰ কুটি থৈ দিছিলোঁ বা কাটি থৈ দিছিলোঁ সেইখিনি ধুনীয়াকৈ দি দিম আৰু ফ্ৰাই কৰিম যেতিয়ালৈকে অলপমান ফ্ৰাই হৈ নাযায়। আৰু এতিয়া ফ্ৰাই হৈ যোৱাৰ পিছত অলপমান গৰম পানী দিলোঁ। গৰম পানী দি ভালদৰে উতলাই ল'ম। তেতিয়া আপোনালোকে দেখিব যে যেতিয়া গোটেইখিনি উতলি যাব, তেতিয়া গোটেই গাজৰখিনি কোমল হৈ যাব, আৰু আপোনালোকৰ যিটো গ্ৰেট কৰোঁতে কষ্ট হয় সেই কষ্টখিনি ইয়াত আহি যাব। গতিকে গ্ৰেট কৰিব কষ্ট নকৰি কিনে ইয়াতে ধুনীয়াকৈ বইল হৈ যোৱাৰ পিছত স্মেছ কৰি দিব, আৰু ধুনীয়াকৈ আপোনালোকৰ গাজৰ হালৱা প্ৰচেছটো হৈ যাব। এতিয়া একেবাৰে শেষত এইফালে অলপমান কুহুমীয়া গাখীৰ ঢালি দিছোঁ, আৰু এই গাখীৰখিনি দি কিনে একেবাৰে ল' ষ্টিমত অলপমান চেনি দিব যদি আপোনালোকক লাগে, আৰু চেনিখিনি দি ভালকৈ উতলিবলৈ দিব, আৰু তাৰপিছত ঢাকনখন দি দিব। এয়া হৈ গ'ল গাজৰ হালৱা ৰেডি। মই গাজৰ হালৱা যিটো হয় সেইটো বেছিকেলি এনেকুৱা হয় পূৰা ডাঠ হৈ থাকে ন, গোটেই গাখীৰখিনি শুকুৱাই দিয়ে, কিন্তু মই বেছিকৈ শুকোৱা নাই, অলপমান জুচিকৈ ৰাখিছোঁ। আৰু এয়া হৈ গ'ল। আৰু এইফালে লগতে মাংস বনিছিলে কাৰণে অলপমান পোলাও বনাই ল'লোঁ। এই পোলাওটো মই একেবাৰে চিম্পলকৈ বনাইছোঁ। অলপমান আদা ৰচুন দিছোঁ, পিঁয়াজ দিছোঁ, তাৰপিছত চাউলখিনি দি অলপমান ভাজি দি মটৰ দি কিনে তাত ধুনীয়াকৈ মই পোলাও বনাই ল'লোঁ। আৰু যিহেতু মোৰ পোলাও বহুত বেছি টেষ্টি ৰেচিপি হয়, মোৰ ফেভৰেট ৰেচিপি হয়, সেইটো কাৰণে প্ৰায় বনাওঁ। আৰু এইফালে চিকেন হাৰিয়ালিৰ কাৰণে মই এইফালে প্ৰথমতে ঘিউ অলপ দিছোঁ, তাৰপিছত পেনখন গৰম কৰি কিনে গোটেই মাংসখিনি যিখিনি মেৰিনেশ্যন কৰি থৈছিলোঁ সেইখিনি ভালকৈ ভাজি লৈছোঁ। এয়া দেখিছে তেলখিনি নাইকিয়া হৈ গৈছে আৰু ধুনীয়াকৈ ভাজা হৈ গৈছে। ৰ'ষ্ট যিটো আমি ৰ'ষ্ট কৰোঁ সেই ৰ'ষ্ট ফ্লেভাৰটো আহিব লাগে, তেতিয়া বেছি ভাল লাগে। তাৰপিছত এইখিনি গোটেইখিনি মই ছাইড কৰি কিনে এখন কাঁহীত বা প্লেটত থৈ দিম। তাৰপিছতহে মই যিটো গ্ৰেভি হয় সেই গ্ৰেভিটো বনাম। এয়া আপোনালোকে পেনখনতো কৰিব পাৰে, নহ'লে ডাইৰেক্ট জুইত বা অভেনত ৰ'ষ্ট কৰোঁ বুলি ক'লেও পাৰিব। আৰু গ্ৰেভিটো বনাবলৈ এইফালে লৈছোঁ 2টা ইলাচি, 2টা তেজপাত,
তাৰপিছত দালচেনি আৰু এই যিখিনি লেফ্ট অভাৰ গ্ৰেভিখিনি আছিলে সেই গোটেই গ্ৰেভিখিনি মই এতিয়া দি ভালকৈ ভাজিম আৰু এনেকৈ চিম্পলকৈ বনি যাব আমাৰ হাৰিয়ালি চিকেন। খুব বেছি ভাজিব নালাগে, অভাৰ কুক হৈ গ'লে টেষ্টটো নাইকিয়া হৈ যাব। যেতিয়া দেখিব যে এনেকৈ অলপমান উতলিছে মানে তেলখিনি এৰিছে তেতিয়া ৰোষ্ট কৰি লোৱা মানে আপোনালোকে ৰোষ্ট কৰে বা ফ্ৰাই কৰে সেই মাংসখিনি তাতে দি দিব আৰু তাৰপিছত খুব বেছি ধুনীয়া গোন্ধ এটা ওলায়। যিহেতু ঘিউ দি কিনে মই সেইখিনি ভাজি থৈ দিছিলোঁ, এতিয়া বেছি গ্ৰেভি যদি হৈছে আপোনালোকে অলপমান গৰম পানী দিব, গৰম পানী দি কিনে ভালকৈ উতলাই দিব আৰু একেবাৰে শেষত বনি যাব আমাৰ চিম্পল হাৰিয়ালি চিকেন। আজিৰ ভিডিঅ'ত ইমানখিনি আছিলে। আশা কৰোঁ আপোনালোকে সকলোৱে চাই ভাল পালে। মানে মই পোলাওখিনি বনালোঁ, মাংসখিনিও বনালোঁ আৰু মাংসখিনি বনাই মেলি মই প্লেটিং কৰিলোঁ, কিন্তু প্লেটিং কৰাৰ পিছত ইমানেই ভোক লাগিলে সেইফালে লগৰজনী আহিলে, আমি মানে খাই দিলোঁ আৰু তেতিয়া মানে এনেকৈ নিজে খাই কিনে ভিডিঅ' কৰিবলৈ নহ'ল মানে, সেইটো কাৰণে ৰিয়েলি চৰি। আৰু নেক্সট ভিডিঅ'ত মই ট্ৰাই কৰিম যাতে মই যিখিনি বনাওঁ সেই বস্তুখিনি মই নিজেই খাই কিনে আপোনালোকক ৰিভিউটো দিম। গতিকে আজিলৈ আহিছোঁ, ইমানখিনি আছিলে। আশা কৰোঁ সকলোৱে চাই ভাল পালে। আকৌ এটা নতুন ব্লগত নতুন এটা ৰেচিপি লৈ লগ পাম। সকলো ভালে থাকক আৰু ছাবস্ক্ৰাইব কৰি দিলে বুলি আশা কৰিলোঁ, কাৰণ আপোনালোকে ছাবস্ক্ৰাইব যিমান কৰি দিব মই সিমান আগলৈ আগবাঢ়ি থাকিম। টিল দেন বাই বাই এণ্ড ষ্টে ছেফ।